আজি বিটিচি এৰিয়া আছে, ডিমা হাছাও আছে, কাৰ্বি আংলং আছে, তাত কেনেকুৱা ধৰণৰ, কাৰণ বিটিচিত এটা ডাঙৰ ৰেভিনিউ আহিব লাগে। আজি বিটিচি চৰকাৰে কিমান কৈছে 75 crores, কিমান পালে 75 crores। গতিকে মই ভাবো যে বিটিচি চৰকাৰে 75 নহয়, আজিৰ তাৰিখত ৰেভিনিউ খিনি ঠিক কৰি দিলে 200 কোটি টকা এই বছৰ আৰামত পাব, 300 কোটি টকা, গোটেই বিটিচিৰ দৰমহা ক্লিয়াৰ হৈ যাব। তেওঁলোকে লওক, নিয়মত যদিও ৰেভিনিউ আমাৰ তাত জমা হবলৈ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং আছিল, বিটিচিক আমি দি আছিলো, এতিয়াও বিটিচিয়ে লৈ আছে। আমাৰ এটা নিজৰ মাজৰ আণ্ডাৰষ্টেণ্ডিং, যদিও ৰেভিনিউটো ষ্টেট এক্সেকশ্যনত আহিব লাগে, আমি কেতিয়াও এইটো এটা আণ্ডাৰষ্টেণ্ডিঙত চলি আছিল। গতিকে বিটিচিয়ে যদি কালি 300 কোটি টকা পায়, 200 কোটি টকা পায়, বিটিচিখনটো ভালকে চলিব। বিটিচিৰ আজি দৰমহা দিবলৈ 10টা এমপ্লয় ল'বৰ কাৰণে সুবিধা হ'ব, এইটো বিটিচিৰ ডাঙৰ চ'ৰ্চ। আমি যদি জিএছটিটো পাওঁ, আমাৰ তাতো এটা জিএছটি আহিব। গতিকে এই কামবিলাক আপোনালোকে কৰিব লাগিব। এতিয়া ক'ত সুৰুঙা আছে, কি ধৰণৰ সুৰুঙা আছে, যে এই টেণ্ডাৰ প্ৰচেছটোতে সুৰুঙা আছে, এইখিনি ঠিক কৰিব